নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে PM সূৰ্য ঘৰ যোজনাৰ বাবে আপোনালোকে কেনেদৰে অনলাইন আবেদন কৰিব কি নথিপত্ৰ লাগিব আৰু আপোনালোকে কিমান টকা ফ্ৰী লাভ কৰিব আৰু আপোনালোকে আবেদন কৰাৰ বাবে মই লিংক দি দিছোঁ ডেছক্ৰিপশ্যনত আপোনালোকে সেই লিংকত ক্লিক কৰিলে এই ৱেবছাইটত পোনপটীয়াকৈ আহি যাব তাত অহাৰ পাছত তিনিটা অপশ্যন পাব প্ৰথমটোত এপ্লাই ফৰ ৰুফটপ চ'লাৰত ক্লিক কৰিব আপোনালোকে তাত ক্লিক কৰাৰ পাছত দুটা অপশ্যন আহিব এটা হৈছে ৰেজিষ্টাৰ এটা হৈছে লগইন আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব আপোনালোকে ষ্টেট সিলেক্ট কৰি ল'ব আসাম ডিষ্ট্ৰিক্ট নিজৰ সিলেক্ট কৰি পিনে ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন কোম্পানী সিলেক্ট কৰিব নিজৰ কনজিউমাৰ নাম্বাৰ দি নেক্সটত ক্লিক কৰিব মই যিহেতু অলৰেডি ৰেজিষ্টাৰ কৰি থৈছোঁ সেইকাৰণে মোৰ ৰেজিষ্টাৰ আকৌ নহ'ব আপোনালোকক মই কৈ দিছোঁ নেক্সটত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু আপোনালোকে সেই OTPটো দিয়াৰ পাছতে আপোনালোকৰ ৰেজিষ্টাৰ হৈ যাব ৰেজিষ্টাৰ হোৱাৰ পাছত আপোনালোকে কেনেদৰে লগইন কৰিব মই দেখুৱাই দিছোঁ তাৰ পাছত আপোনালোকে লগইনত আহিব লগইনত অহাৰ পাছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি ল'ব তাত দি লোৱাৰ পাছত আপোনালোকে ইয়াত চোৱা হিউমেন চেক বুলি আহিছে ইয়াত চোৱা কেপচা কোডটো আপোনালোকে ফিল কৰি ল'ব কৰাৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰিব যদি কেপচা কোড বুজি নাপায় তেনেহ'লে ক্লিক টু জেনেৰেট এ নিউ ইমেজত ক্লিক কৰিব তাৰ পাছত আপোনালোকে নেক্সট মাৰি দিব নেক্সট মৰাৰ পাছত এটা OTP আহিব আপোনাৰ মোবাইললৈ আপোনাৰ মোবাইলত অহা OTPটো আপোনালোকে ইয়াত দি দিব লাগিব মোবাইল অথবা ইমেইলত OTP আহিব যিহেতু মই আপোনালোকক কৈছোঁ যে মোবাইল দি পিনে আপোনালোকে ৰেজিষ্টাৰ কৰিব গতিকে মোবাইলতে আপোনাৰ এটা OTP আহিব আপোনালোকে সেই OTPটো তাত ছাবমিট কৰি পিনে লগইনত ক্লিক কৰিব এয়া চোৱাক আপোনালোকে লগইন কৰাৰ পাছত এনেকৈ এখন নতুন পেজ খোল খাব এপ্লাই ফৰ ৰুফটপ চ'লাৰ ইনষ্টলেশ্যন তাত আপোনালোকে সম্পূৰ্ণখিনি তথ্য আপোনালোকৰ দিব লাগিব মই কৈ দিছোঁ কি দিব নেম এজ পাৰ ইলেক্ট্ৰিচিটি বিল আপোনাৰ ইলেক্ট্ৰিচিটি বিলত কি নাম আছে সেইটো আপোনালোকে কনজিউমাৰ নাম্বাৰ তাত দিয়াৰ লগে লগে ইয়াত ওলাই যাব এড্ৰেছো দিয়া থাকিব আপোনালোকে আপোনালোকৰ কেটেগৰী সিলেক্ট কৰি ল'ব মোৰ জেনেৰেল হয় দি দিলোঁ আপোনালোকে OBC ST SC দি দিব পাৰিব ভিলেজ সিলেক্ট কৰিব নিজৰ ডিষ্ট্ৰিক্টটো কৰাই থাকিব পিন কোড দিব আৰু তাত আছে যে ডিড এনি CSC VLE হেল্প ইউ ইন ফিলিং দ্য এপ্লিকেশ্যন আপোনালোকক কোনোবাই হেল্প কৰিছে নেকি এইটো ফিল আপ কৰিবলৈ যদি নাই কৰা নো দিব কৰিলে য়েছ তাৰপাছত আপোনালোকে ইয়াত আহিব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউচন কোম্পানী নিজৰ সিলেক্ট কৰিব আপোনালোকৰ বিলটো চাই পিনে তাৰপিছত সাব ডিভিজন আপোনালোকে সিলেক্ট কৰিব কিবা এডিট কৰা থাকিলে আপোনালোকে ইয়াত এডিট আছে ইমেইল মোবাইল নাম্বাৰ সকলোখিনি তাৰপিছত আপোনালোকে কেটেগৰী সিলেক্ট কৰিব কেটেগৰী মই ইয়াত ৰেচিডেন্সিয়েল দিছোঁ দুটা কেটেগৰী থাকে দি দিব যে কোনো এটা তাৰপাছত আপোনালোকে ক্লিক ফৰ চ'লাৰ ৰুফটপ কেলকুলেট সেইটো দি পিনে কেলকুলেট কৰি ল'ব তাৰপাছত আপোনালোকে আপোনালোকৰ লোকেশ্যনটো দিব আপোনালোকে নিজৰ এড্ৰেছটো লিখি দিলেই আপোনালোকৰ এইটো ওলাই যাব লোকেশ্যনটো বা লোকেশ্যন অন কৰি দিব এতিয়া চোৱাক এনেদৰে আপোনালোকে নিজৰ লোকেশ্যনটো দি দিব দিয়াৰ পাছত অলপ দেৰি অপেক্ষা কৰিব আপোনালোকৰ জেনেৰেট হৈ যাব লোকেশ্যনটো তাৰপাছত আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যন এটা আহিব তাত আপোনালোকে ক্লিক কৰি ল'ব তাত ক্লিক কৰাৰ পাছত আৰু এটা পেজ খোল খাই আহিব এয়া চোৱাক ষ্টেপ 1 হৈ গ'ল এতিয়া আছে ষ্টেপ 2 ষ্টেপ 2ত ইয়াত আপোনালোকে আপোনালোকৰ ছমাহৰ ইলেক্ট্ৰিচিটি বিলটো আপোনালোকে তাত ফটো এটা যিকোনো এটা ফটো দিলেই হ'ব ছমাহৰ ভিতৰত প্ৰথমৰ অপশ্যনটো আছে চোৱাক 1 নম্বৰ দিয়া ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম লাষ্ট 6 মান্থ তাত ব্ৰাউজ বুলি আছে তাত আপোনালোকে ক্লিক কৰি পিনে সিলেক্ট কৰি ল'ব আপোনালোকৰ সেই মানে কি হয় ইলেক্ট্ৰিচিটি বিলটো আগতেই মোবাইলত ফটো মাৰি থৈ দিব আৰু ফৰমেটটো JPEG বা PDF ফাইল হ'ব লাগিব তাৰ পাছত হৈছে আপোনালোকে আপলোডত ক্লিক কৰি ল'ব আপলোডত ক্লিক কৰাৰ পাছত যেতিয়া আপলোড হৈ যাব আপোনালোকে কি কৰিব ফাইনেল সাবমিশনত ক্লিক কৰি দিব যেতিয়াই আপোনালোকে ফাইনেল সাবমিশনত ক্লিক কৰিব এনেদৰে ওলাব যে সাকসেসফুলি আপলোড ফাইল বুলি তাৰ পাছত আৰু এটা অপশ্যন আহিব যে আৰ ইউ শ্যোৰ ইউ ৱান্ট টু সাবমিট এপ্লিকেশ্যন আপোনালোকে এপ্লিকেশ্যনটো সাবমিট কৰিব বিচাৰে নে সাবমিটত ক্লিক কৰাৰ লগে লগে আহিব আপোনালোকে অ'কে বুলি ক্লিক কৰি দিব তাৰ পাছত চোৱাক ইয়াত এনেদৰে আহিব যে এডিট চ'লাৰ এপ্লিকেশ্যন ৰিকুৱেষ্ট আপোনালোকে যদি এডিট কৰিব বিচাৰে এই ৰিকুৱেষ্টটো তেনেহ'লে আপোনালোকে এডিটত ক্লিক কৰি পিনে ধুনীয়াকৈ এই বস্তুখিনি কিবা যদি ভুল থাকে তেনেহ'লে এডিট কৰি ল'ব আৰু যদি নাথাকে তেনেহ'লে আপোনালোকে সিলেক্ট কৰিব চক একদম ওপৰত আহিছে সেউজীয়া ৰঙৰ গো টু বেংক ডিটেইলছ তাত ধুনীয়াকৈ ওলাই পৰিছে গো টু বেংক ডিটেইলছ বুলি তাত আপোনালোকে ক্লিক কৰি ল'ব
এয়া চাওক মই দেখাই দিছোঁ এয়া চাওক হাতেৰে গো টু বেংক ডিটেইলছ তাত আপোনালোকে ক্লিক কৰি ল'ব তাত আপোনালোকে ক্লিক কৰাৰ পাছত এই বেংকৰ যিটো ফৰ্ম আছে ধুনীয়াকৈ ফিল আপ কৰিব তাতেই আপোনালোকৰ ছাবচিডিটো সোমাব আপোনালোকক চৰকাৰৰ ফালৰ পৰা ফ্ৰী পইচা দিয়া হ'ব বেংকৰ নাম লিখিব আপোনালোকে কোন বেংকৰ অন্তৰ্গত হয় আপোনালোকৰ বেংকৰ নাম ষ্টেট বেংক ইউনাইটেড বেংক যিকোনো বেংক গাঁৱলীয়া বেংক একাউণ্ট হোল্ডাৰৰ নাম IFSC কোড বেংক একাউণ্টৰ নাম্বাৰ সেইখিনি আপোনালোকে দি পিনে আপোনালোকৰ চেকবুক কেঞ্চেল চেক হ'লেও হ'ব অথবা বেংকৰ পাছবুক যিকোনো কিবা এটা বেংকৰ ডকুমেণ্টছ আপোনালোকে এই ব্ৰাউজত ক্লিক কৰি পিনে চিলেক্ট কৰি পিনে তাত আপোনালোকে দি ল'ব তাত দিয়াৰ পাছত ৰিমাৰ্কটো আপোনালোকে নিদিলেও হ'ব সেইটো দিয়াৰ ইমান দৰকাৰ নাই এতিয়া চাওক সকলোখিনি আপোনালোকে দিয়াৰ পাছত ৰিমাৰ্কটো আপোনালোকৰ নিজৰ ইচ্ছা যদিহে দিয়ে তেনেহ'লে অল আৰ কাৰেক্ট বুলি দিব পাৰিব ৰিমাৰ্কত লিখি দিব নতুবা আপোনালোকে অ'কে বুলিও ৰিমাৰ্কত দিব পাৰিব নিদিলেও একো নাই ছাবমিট টু MNREত আপোনালোকে ক্লিক কৰি ল'ব আৰু আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে এনেদৰে এখন ফৰ্ম ওলাই আহিব যে ডিয়াৰ এপ্লিকেণ্ট থেংক ইউ ফৰ ছাবমিটিং এপ্লিকেশ্যন এট নেশ্যনেল পৰ্টেল ফৰ ইনষ্টলেশ্যন অফ ৰুফটপ ছ'লাৰ ছিষ্টেম আণ্ডাৰ simplified procedure of rooftop solar program phase 2 ইয়াত আপোনালোকৰ এনেকৈ আহিব এইটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব নতুবা আপোনালোকে এইটো ছেভ কৰি ল'ব কিয়নো যেতিয়াই আপোনালোকৰ ঘৰত লগাবলৈ আহিব তেওঁলোকে এই ৰুফটপটো তেতিয়া আপোনালোকৰ এইটো দৰকাৰ পৰিব লগতে আপোনাক আৰু এটা কথা কওঁ যে আপোনালোকে এই যিটো আছে ৰুফটপটো অথবা ছলাৰটো লগোৱাৰ 30 দিনৰ ভিতৰতে আপোনালোকৰ ছাবচিডিটো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব আপোনালোকে যেতিয়া এবাৰ এইটো এপ্লাই কৰি ল'ব তাৰপাছত আপোনালোকে নেট মিটাৰৰ কাৰণেও এপ্লাই কৰিব লাগিব নেট মিটাৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে যদিহে চাব বিচাৰে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব প্ৰথমে আপোনালোকে এইটো এপ্লাই কৰি লওক তাৰপাছত নেট মিটাৰ এপ্লাই কৰিব আপোনালোকে তেওঁলোকে আহি আপোনালোকৰ ছ'লাৰ আৰু নেট মিটাৰ দুয়োটাই লগাই দিব দুয়োটা লগাই দিয়াৰ পাছত তেওঁলোকে ইনস্পেকশ্যন কৰি পিনে ৰিপৰ্টটো ছাবমিট কৰিব কৰাৰ পাছত 30 দিনৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত সেই পইচাটো সোমাই যাব